কোকৰাঝাৰ জিলা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত যিসকল সাংবাদিক বন্ধুগণ আহিছে সকলোকে আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা নমস্কাৰ আদৰণি জনাইছোঁ। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকাল ইতিমধ্যে আৰম্ভ হৈছে, আপোনালোকে গম পাইছে। আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট যোৱা 23 জুলাই তাৰিখে লোকসভাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই দাখিল কৰিছিল আৰু ইতিমধ্যে কেন্দ্ৰীয় বাজেট সংসদত গৃহীত হৈছে। এইবাৰ এই বাজেটত কেন্দ্ৰীয় চৰকাৰে বা নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতি ৰাইজে যি আস্থা আৰু বিশ্বাস ৰাখিছিল, সেই ৰাইজৰ আৰু বিশ্বাস আৰু আস্থাৰ অটুট ৰাখিবৰ কাৰণে যি বাজেট প্ৰস্তুত কৰা হৈছে আৰু ইতিমধ্যে যি বাজেট গ্ৰহণ কৰা হৈছে, সেই বাজেটৰ সম্বন্ধে আমি ভাৰতবৰ্ষৰ বিভিন্ন জিলাত কেন্দ্ৰীয় বাজেটৰ ব্যাখ্যা কৰিবলৈ গ'লে এখন সাংবাদিক মেলৰ ব্যৱস্থা কৰা হৈছিল। আৰু আজি কোকৰাঝাৰ জিলাৰ সভাপতি ডাঙৰীয়া আছে আমাৰ লগত, আমাৰ BTRৰ কাৰ্যবাহী সদস্য দলৰ জ্যেষ্ঠ নেতা ৰেলৱা নাৰ্জাৰী ডাঙৰীয়া আৰু বাকী আমাৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত আপোনালোকৰ লগত কেন্দ্ৰীয় বাজেট সম্বন্ধে আলোচনা কৰিব বিচাৰিছোঁ। এইবাৰ বাজেটত নৰেন্দ্ৰ মোদী চৰকাৰৰ যিখন বাজেট ইতিমধ্যে গ্ৰহণ কৰিছে, এই বাজেটত বিশেষকৈ গুৰুত্ব আৰোপ কৰা হৈছিল নতুনকৈ নিয়োগ, দক্ষতা বিকাশ আৰু MSME ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ নিবনুৱা সমস্যাত দেশত যুৱকসকলৰ কৰ্মসংস্থানৰ দিশটোত বিশেষকৈ চৰকাৰখনে গুৰুত্ব আৰোপ কৰিবলৈ বিচাৰিছে। আৰু অকল কৰ্মসংস্থান, চৰকাৰী চাকৰিৰ জৰিয়তে যিহেতু কৰ্মসংস্থান সম্ভৱ নহয়, যুৱকসকলক এতিয়া নতুনকৈ দক্ষতা বিকাশৰ কথা স্কিলৰ ডেভেলপ কৰাৰ কথা চেষ্টা কৰা হৈছে। আৰু এইবাৰ বাজেটত শিক্ষা শিতানতো 1,48,000 কোটি টকা ধাৰ্য কৰা হৈছে। শিক্ষা ব্যৱস্থাটো আৰু অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে এই বাজেটে সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে কাম আৰম্ভ কৰিছে। যুৱকসকলৰ দক্ষতা বৃদ্ধিৰ বাবে বাজেটত আগন্তুক এটা বছৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 2 লাখ কোটি টকা ব্যয় কৰিবলৈ সিদ্ধান্ত লৈছে আৰু যুৱকসকলৰ কৰ্মসংস্থানৰ কাৰণে আৰু স্কিল ডেভেলপমেণ্টৰ কাৰণে ইতিমধ্যে 5খন আঁচনি প্ৰস্তুত কৰিছে। আৰু এই 5খন আঁচনিৰ জৰিয়তে দেশত 2 লাখ কোটি টকা ব্যয় কৰিব। যুৱকসকলক বিভিন্ন ক্ষেত্ৰত আজিকালি যেনে বিভিন্ন কাম কৰিব লাগিলে স্কিলৰ দৰকাৰ হয়। বিভিন্ন আমাৰ ইয়াৰ যুৱকসকল ক'ৰবাত গৈছে কাম কৰিব, কোনোবা ইণ্ডাষ্ট্ৰীত কাম কৰিব, তেতিয়া স্কিল যিমানে জানিব কামটো, কাৰিকৰী যেতিয়া জ্ঞান থাকিব তেতিয়া কৰ্মসংস্থাটোৰ সুবিধা হয়। সেইকাৰণে স্কিলটোত জড়িত যে যুৱকসকলক আমি এটা বস্তু শিকাই ল'বলৈ, কোনোবাই যদি কিবা ইঞ্জিনিয়াৰিঙৰ কিবা শিকিলে, কোনোবাই কম্পিউটাৰৰ যদি কিবা আজিকালি নতুন হৈছে, এইবিলাকৰ যদি শিকে। এতিয়া আজি ভূমিপূজন হ'ব, আপোনালোকে জানে জাগিৰোডত অসমৰ হায়েষ্ট আহিছে 28,000 কোটি টকা এটা টাটাৰ লগত ছেমি কণ্ডাক্টৰ আজি ভূমিপূজন হ'ব। আজি ইণ্ডাষ্ট্ৰী চলাব লাগিলে কাৰিকৰী মানুহ লাগিব, সেইকাৰণে কাৰিকৰী জ্ঞানটো কেনেকৈ দিব পাৰে তাৰ ওপৰত বিভিন্ন দিশত ক'ব। এতিয়া নতুনকৈ যিমানবিলাক ITI আছে, সেই ITI বিলাকক আৰু অধিক শক্তিশালী কৰিব লাগিব, নতুন পাঠ্যক্ৰম দিবৰ কাৰণে। আৰু নতুনকৈ 1000খন ITI চৰকাৰে প্ৰস্তুত কৰিব, কেন্দ্ৰীয় চৰকাৰে আছে। আৰু তাৰ লগতে আপোনালোকে নিশ্চয় গম পাইছে, এইবাৰ দেশৰ 65,000খন গাঁৱত জনজাতীয় যিবিলাক গাঁও আছে, সেইবিলাকত 65,000খন গাঁৱত জনজাতি গ্ৰাম্য উন্নয়নৰ কাৰণে বিশেষ আঁচনি প্ৰস্তুত কৰিছে। এই আঁচনিৰ জৰিয়তে আমাৰ এতিয়া বাজেটত 2,66,000 কোটি টকা ধাৰ্য কৰিছে। অকল দেশত 65,000 যিমান গাঁও আছে, তাত 65,000খন জনজাতি লোকে বাস কৰা গাঁও আছে। সেই জনজাতি গাঁওবিলাকত বিভিন্ন ধৰণৰ উন্নয়নৰ কাৰণ হ'ব, ক'ৰবাত অন্তঃগাঁথনি হ'ব, ক'ৰবাত কিবা ইণ্ডাষ্ট্ৰী হ'ব, বিভিন্ন ৰাস্তা হ'ব, ইলেক্ট্ৰিচিটি হ'ব। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে 25,000 ইতিমধ্যে 3টা পৰ্যায়ত শেষ হৈছে। প্ৰধানমন্ত্ৰী যে গাঁও অঞ্চলত যিবিলাক ৰাস্তা আজিকালি আপোনালোকে দেখিছে, টাউনৰ ভিতৰত এই গাঁৱৰ ৰাস্তাবিলাক হৈ আছে। এতিয়া চতুৰ্থবাৰৰ কাৰণে আৰম্ভ হ'ব। এতিয়া 25,000 তাৰ কাৰণে 25,000 কোটি টকা ধাৰ্য কৰা হৈছে, যে তাৰ পৰা গোটেই 25,000খন আঁচনি তাত কৰা হ'ব। তাৰ উপৰিও দেশত বিভিন্ন জেগাত অন্তঃগাঁথনি হৈছে। এতিয়া ক'ৰবাত মেডিকেল কলেজ হৈছে, ইঞ্জিনিয়াৰিং কলেজ, ক'ৰবাত ব্ৰিজ হৈছে। তাৰ কাৰণে কেন্দ্ৰীয় বাজেটত 11,11,111 কোটি টকা ধাৰ্য কৰিছে। বিভিন্ন জেগাত দলং, ক'ৰবাত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, ডাঙৰ ব্ৰিজ হ'ব, ৰাস্তা হ'ব, 4 লেন ৰাস্তা হ'ব। যেতিয়া অন্তঃগাঁথনি উন্নয়নৰ হ'লে সেই অঞ্চলবিলাকত যেতিয়া কাম হ'ব, সেই তাত নতুনকৈ সংস্থাপনৰ ব্যৱস্থা হ'ব। তাৰ উপৰিও এতিয়া আপোনালোকৰ এই BTRত যোৱাবাৰ কেন্দ্ৰীয় চৰকাৰে আঁচনি দিছিল 100 কোটি টকাৰ এটা স্পেচিয়েল পেকেজ দিছিল। এইবাৰ সেই পেকেজটো 166 কোটি টকা কৰিছে, নহয় 176 crore, 76 চামথিং টকা হৈছে। আৰু এই কেন্দ্ৰীয় বাজেটত যেনেকৈ আপোনালোকে বহুতে কৈছিল যে অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰৰ কাৰণে বিশেষ পেকেজ দিছে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণেও বিশেষ পেকেজৰ ব্যৱস্থা কৰা হৈছে।
অসমৰ বানপানী সমস্যা সমাধানৰ কাৰণে নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই সেইদিনা সংসদত কৈছে বিশেষ আঁচনি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব এই বছৰৰ ভিতৰত। তাৰ উপৰিও ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ যোৱা কাৰ্যলৈকে আমাৰ যিখন উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ কাৰণে যিটো ডনাৰ মন্ত্ৰালয় আছে, ডনাৰ মন্ত্ৰালয়ত এইবাৰ 5,900 কোটি টকাৰ বাজেটত ধৰিছে। যোৱা বছৰতকৈ 8 কোটি টকা বৃদ্ধি কৰি দিছে। এতিয়া উত্তৰ পূৰ্বাঞ্চল সকলো জিলাৰ বিভিন্ন আঁচনি কাম হ'ব। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত 50 কোটি টকা যোৱাবাৰতকৈ 50 কোটি টকা 100 আছিলে 150 কোটি টকা ধৰিছে। কাৰ্বি আংলং 50 কোটি বঢ়াইছে, ডিমা হাছাওত 60 কোটি টকা যোৱাবাৰতকৈ বঢ়াইছে, 160 কোটি টকা হৈছে। মানে জনজাতীয় অঞ্চলসমূহত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আছিল অষ্টলক্ষ্মীৰ কথা, যি অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হ'লেহে দেশৰ প্ৰকৃত উন্নয়ন হ'ব বুলি কৈছে, তাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ আখৰে আখৰে পালন কৰিছে। প্ৰতিটো বিষয়বস্তুৰ ওপৰত উত্তৰ পূৰ্বাঞ্চলক তেখেতে বিশেষ গুৰুত্ব দিছে। চাহ বোৰ্ডত যোৱা বছৰতকৈ চাহ বোৰ্ডক এইবাৰ উত্তৰ পূৰ্বাঞ্চলত 2000 চাহ খেতি লৈ বিভিন্ন সমস্যা হৈছে, আমি বাতৰি কাকতত দেখি থাকোঁ। চাহ বোৰ্ডক 721 কোটি টকা দিছে, যোৱাবাৰতকৈ 135 কোটি টকা বৃদ্ধি কৰিছে। যে উত্তৰ পূৰ্বাঞ্চলত য'ত য'ত চাহ খেতি আছে, চাহ শ্ৰমিকৰ বাবে আৰু তাৰ উপৰিও চাহ শ্ৰমিকৰ উন্নয়নৰ কাৰণে এইবাৰ বাজেটত বিভিন্ন চাহ অঞ্চলৰ যিবিলাক চাহ বাগিচা আছে তাৰ শ্ৰমিকসকলৰ উন্নয়নৰ কাৰণে স্কুল, কলেজ, হস্পিটেল বিভিন্ন তেওঁলোকৰ কাৰণে আঁচনি 1000 কোটি টকাৰ এটা বিশেষ প্ৰজেক্ট দায়িত্ব কৰিছে। উত্তৰ পূৰ্বৰ ডিভাইন যিটো প্ৰজেক্ট আছে আমাৰ উন্নয়নৰ কাৰণে নৰ্থ ইষ্ট ডিভাইন বুলি এটা প্ৰজেক্ট কেন্দ্ৰীয় চৰকাৰ আছে, প্ৰধানমন্ত্ৰী ডিভাইনৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 2200 কোটি টকাও এই বাজেটত ধাৰ্য কৰিছে। আৰু কেন্দ্ৰীয় বাজেটত এইবাৰ বিশেষ থিমটো হৈছিল কৃষি যুৱক, কৃষি ক্ষেত্ৰত উন্নয়নো কৰিব লাগিব। এটা বছৰৰ ভিতৰত নতুনকৈ আঁচনি প্ৰস্তুত কৰিছে। অৰ্গেনিক খেতি আজি ভাৰতবৰ্ষত বিভিন্ন জেগাত হৈছে, বিশেষকৈ ইয়াতো বিভিন্ন জেগাত অৰ্গেনিক খেতিটো আৰম্ভ কৰিছে। অৰ্গেনিক খেতিটো কেনেকৈ কৰি দেশত প্ৰডাকশ্যন বৃদ্ধি কৰিব পাৰি সেই ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত নতুন আঁচনি প্ৰস্তুত কৰিছে। আৰু 1,58 কোটি টকা 1,58,000 কোটি টকা ধাৰ্য কৰিছে কৃষিৰ ক্ষেত্ৰত। কৃষি গৱেষণাৰ কাৰণে আকৌ কৃষিটো কেনেকৈ কৰিব পাৰে, যে ইয়াত আমি এতিয়া ছেটেলাইটৰ জৰিয়তে ড্ৰোনৰ জৰিয়তে দেখিছে বিভিন্ন জেগাত ড্ৰোনৰ জৰিয়তে বা আগতে কৃষকে গম লয় এতিয়া পানী বেছি হৈ গ'ল, এতিয়া খেতি নষ্ট হয়। সেইকাৰণে কৃষিটো কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে কৰিব পাৰি, কেনেকৈ তাত আমি গৱেষণা কৰিব পাৰি, কেনেকৈ কৃষিটো কৰিবৰ কাৰণে নতুন খেতি কি কৰিলে, যে এই কোকৰাঝাৰ জিলাত কোনটো খেতি কৰিলে ভাল হ'ব আৰু কোন সময়ত কোনটো খেতি কৰিলে ইয়াত প্ৰডাকশ্যন বেছি হ'ব, ইয়াৰ কৃষকে মূল্য বেছিকৈ পাব, সেইবিলাক ক্ষেত্ৰত ৰিচাৰ্চ কৰিবৰ কাৰণে বিশেষকৈ 500 কোটি টকা এটা ধাৰ্য কৰিছে। বিদ্যালয় শিক্ষাৰ বাবে আমাৰ উত্তৰ পূৰ্বাঞ্চলত এইবাৰ বিদ্যালয় মানে অসমৰ কাৰণে 7,000 কোটি টকা ধৰিছে শিক্ষাৰ ক্ষেত্ৰত। স্কুলৰ উন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ বাবে 6,700 কোটি টকা ধৰিছে। খোৱাপানীয়ে অনাময় বিভিন্ন জেগাত খোৱাপানীতে আমাৰ প্ৰধানমন্ত্ৰী জল জীৱন মিছনৰ অধীনত কামখিনি হৈছে, আৰু বাকী যিবিলাক কাম আছে খোৱাপানীৰ কাৰণে তাৰ বাবে 7,600 কোটি টকা ধাৰ্য কৰা হৈছে। পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত ৰাষ্ট্ৰীয় ঘাইপথ হৈ আছে আমাৰ, আৰু বাকী য'ত বাকী আছে তাৰ কাৰণে প্ৰায় 19,000 কোটি টকা ধৰা হৈছে। আমাক কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি আহিছে। আৰু মহিলা আৰু শিশু কল্যাণৰ পৰা 2,733 কোটি টকা ধাৰ্য কৰা হৈছে এই বাজেটত। তাৰ উপৰিও আমি বিভিন্ন ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ এইবাৰ বাজেটত গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰতো ধৰিছেই, তাৰ বাবে বিভিন্ন ক্ষেত্ৰত এইবিলাক বাজেটত নিয়োগ দক্ষতা এইবিলাকতো যে যুৱক যুৱতীৰ দক্ষতা বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনা আছে, আমাৰ মুদ্ৰা লোন হৈছিল, জিৰ' বেলেঞ্চ একাউণ্ট খোলাৰ পিছত স্থানীয় সৰু সৰু ব্যৱসায়ীসকলক কাম কৰিবলৈ মুদ্ৰা লোন দিছে। মুদ্ৰা লোনত যিবিলাকে ব্যৱসায়িক লোন দিছিল চৰকাৰে 10 লাখ টকালৈকে, কোনো গেৰেণ্টি নহয়, সেই লোন যিবিলাকে ভালকৈ ব্যৱসায়টো কৰিছে সেই লোনটো এবাৰ 20 লাখ টকালৈ বৃদ্ধি কৰিব পাৰিছে। কোনোবাই যিবিলাকে মুদ্ৰা লোন আগতে লৈছিল 10 লাখ টকা সৰ্বোচ্চ, তাতকৈ বেছি কোনেও ল'ব পৰা নাছিল, সেয়া এইবাৰ 20 লাখ টকালৈকে বৃদ্ধি কৰি দিয়া হৈছিল। আৰু তাৰ উপৰিও এই বাজেটত মই সকলোৱে জনজাতীয় কল্যাণৰ কথাখিনি কৈছোঁ। 6 লাখ কোটি ধাৰ্য কৰা হৈছে। কন্যা আৰু মহিলাসকলৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে। ছোৱালীবিলাকৰ কাৰণে আমাৰ যেনেকৈ স্কুটি দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, অসম চৰকাৰ যিটো আছে, তাৰ উপৰিও এতিয়া আপোনালোকে দেখিছে অসমত বসুন্ধৰা আঁচনি, মাটিৰ যিটো সমস্যা আছিলে সেই সমস্যা সমাধানৰ কাৰণে বসুন্ধৰা 1 হ'ল, বসুন্ধৰা 2 হ'ল, বসুন্ধৰা 3 হৈছে। এতিয়া 3ৰ কাম আৰম্ভ হ'ব অক্টোবৰৰ 2 তাৰিখৰ পৰা। এই যিটো আঁচনি অসম চৰকাৰে গ্ৰহণ কৰিছিল, কেন্দ্ৰীয় চৰকাৰে সেই পদ্ধতিত মানুহৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে নতুন আঁচনিও প্ৰস্তুত কৰিছে। আৱাস যোজনা যিবিলাক চলি আছে,
গ্ৰাম্য অঞ্চলত আৱাস যোজনা আছে, এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনা চলি আছে। এতিয়া নতুন বিত্তীয় বৰ্ষত আৰু 3 কোটি নতুনকৈ গৃহ নিৰ্মাণ কৰিবলৈ এই আঁচনি এই অঞ্চললৈ আহিব। আমাৰ আছে জিলা সভাপতি আছে, আমাৰ EM আছে, আমাৰ মানুহে ইয়াত যথেষ্ট পাইছে। তাৰ আৰু 3 কোটি টকা ধাৰ্য কৰা হৈছে আৰু অহা বিত্তীয় তাৰ 3 কোটিৰ ভিতৰত 2 কোটি গ্ৰাম্য অঞ্চলত হ'ব আৰু টাউনৰ কাৰণে সমগ্ৰ ভাৰতত দিয়ে টাউনবিলাকৰ কাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবান তাৰ কাৰণে আকৌ 1 কোটি ঘৰ নতুনকৈ ধাৰণ কৰি ধৰিছে। এইখিনিয়ে মুখ্য বিষয়। উত্তৰ পূৰ্বাঞ্চলে বা অসমে কেন্দ্ৰীয় বাজেটত এইবাৰ যথেষ্টখিনি সুবিধা লাভ কৰিছে। বাকী অন্যান্য ৰাজ্যসমূহৰ তুলনাত ৰেলৰ কাৰণে বেলেগকৈ আমি উত্তৰ পূৰ্বাঞ্চলত ৰেল ব্যৱস্থাৰ বৃদ্ধিৰ কাৰণেও ধৰিছে এডিশ্যনেল। এতিয়া গ্ৰাম্য অঞ্চলত বহুত জেগাত বেংকৰ সুবিধা নাই। এতিয়া ডাকঘৰত পে'মেণ্ট বেংক কৰিব 1000টা নতুনকৈ 100 নতুন বেংক হ'ব। তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত বা অসমত গাঁও অঞ্চলত যিবিলাক বেংকৰ ব্যৱস্থা নাই তাত নতুনকৈ 100টা বেংক হ'ব। বেংকৰ ব্যৱস্থা বহুতে দূৰলৈ যাবলৈ বহুত জেগাত এতিয়া গাঁও নাই, গাঁওবিলাকত বেংক নাই। সেইকাৰণে আমাৰ যিটো ডাকঘৰ আছিল এই ডাকঘৰৰ জৰিয়তে তাত এটা বেংকৰ ব্যৱস্থা কৰা হৈছে। আৰু চাহ শ্ৰমিকৰ কল্যাণৰ কথাটো ক'লে ইমানখিনি টকা ধাৰ্য কৰা হৈছে। 600 কোটি টকা বেলেগকৈ বাজেটত ধাৰ্য কৰা হৈছে। ৰেলপথ উন্নয়নৰ কাৰণে অসমত আৰু উত্তৰ অসমৰ কাৰণে 8000 কোটি টকা দিছে ৰেল লাইনৰ উন্নয়নৰ কাৰণে। বিভিন্ন জেগাত ৰেল লাইন নিৰ্মাণ কৰিব লাগিব, বিভিন্ন জেগাত ৰেল লাইন ডবল লাইন কৰাৰ কাৰণে, ৰেলৱে ইলেক্ট্ৰিফিকেশ্যনৰ কাৰণে আৰু যেতিয়া পেচেঞ্জাৰৰ মানে ৰেলৰ যাত্ৰী যিসকল আছিলে সেই যাত্ৰীসকলে বিভিন্ন জেগাত কোনো অসুবিধাৰ সন্মুখীন ষ্টেচনত বহাৰ। এতিয়া দেখিছে নতুন ষ্টেচনবিলাক আপোনালোকে ট্ৰেইনত গ'লে প্ৰায়বিলাক অসম তথা উত্তৰ পূৰ্বাঞ্চল অসমৰ প্ৰায়বিলাক ৰেল ষ্টেচন নতুনকৈ হৈছে আৰু 500 কোটি টকা তাত আকৌ নতুনকৈ ধৰিছে এইবিলাক ষ্টেচনত যাত্ৰীসকলৰ সুবিধাৰ কাৰণে। 66 কোটি টকা নতুনকৈ দিব চাহ শ্ৰমিকসকলৰ যিবিলাকে শ্ৰমিক আছে তেওঁলোকৰ পৰিয়াল পেঞ্চনৰ কাৰণে। তেওঁলোকৰ কোনো পেঞ্চনৰ ব্যৱস্থা নাছিল, পেঞ্চনৰ ব্যৱস্থাৰ কাৰণে আকৌ 60 কোটি টকা এতিয়া গভৰ্ণমেণ্টে কেন্দ্ৰীয় চৰকাৰে দিব। SDRF যিটো দুৰ্যোগ প্ৰশমনৰ কাৰণে SDRFক প্ৰায় এইবাৰ 19,000 কোটি টকা, যোৱাবাৰ 19,000 আছিল, এইবাৰ 20,000 কোটি টকা বাজেটত ধাৰ্য কৰিছে। প্ৰধানকৈ এইখিনি বাজেটৰ এইখিনি আছিল। জল জীৱন মিছনত যোৱাবাৰ 70,000 কোটি টকা আছিল, এইবাৰ 70,200 কোটি টকা পাইছে। সমগ্ৰ শিক্ষাৰ কাৰণে যোৱাবাৰ 33,000 কোটি টকা আছিল অসমৰ কাৰণে, এইবাৰ 37,000 কোটি টকা দিছে, যাতে গাঁও অঞ্চলৰ প্ৰাথমিক শিক্ষাৰ পৰা মাধ্যমিক শিক্ষালৈকে কি ধৰণে আৰু উন্নত কৰিব স্কুল। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত কৈছে যে অসমত আকৌ অলপতে তেওঁ কৈছিলে যে অসমত আকৌ 500খন নতুন স্কুল, পুৰণা যিবিলাক স্কুল বেয়া হৈছিল আৰু বহু জেগাত স্কুলৰ ছাত্ৰ ছাত্ৰী নগৈছিল, স্কুলবিলাক নিৰ্মাণ কৰা হ'ব। আৰু প্ৰতি 4 পৰা 5 কোটিকৈ টকা প্ৰতিখন স্কুলত, ইয়াত কোকৰাঝাৰতো হৈছে, প্ৰতিখন জিলাতে হৈছে, আৰু 500খন স্কুল হ'ব। যিবিলাক পুৰণা স্কুল আছিল বেয়া হৈছে লাহে লাহে, সেই স্কুলবিলাক নিৰ্মাণৰ কাৰণে আকৌ 500খন দিব। আমাৰ যিটো শিক্ষাৰ ক্ষেত্ৰত দিছে সেইখিনিৰ কাৰণে আকৌ 6,000 কোটি টকা এবাৰ ধৰিছে। আৰু স্থানীয় যিবিলাক নিকায় আছে, যে ধৰি লওক কোকৰাঝাৰ মিউনিচিপালিটি বৰ্ড, গোসাইগাঁও মিউনিচিপালিটি, যোৰহাট পৌৰ, আমাৰ গুৱাহাটী পৌৰ নিগম, এইবিলাকৰ কাৰণে আৰ্বান লোকেল বডিজ কাৰণে যোৱাবাৰ 19,000 কোটি টকা ধৰিছিল, এইবাৰ 25,000 কোটি টকা তাৰ কাৰণে গ্ৰাণ্ট দিব কেন্দ্ৰীয় চৰকাৰে। আৰু এই বাজেটৰ ফলত উত্তৰ পূৰ্বাঞ্চলে আৰু বিশেষকৈ অসমে যথেষ্ট লাভান্বিত হৈছে। বহুতে বিৰোধী পক্ষই কৈ আছে যে বিভিন্ন ৰাষ্ট্ৰৰ কৈছিল যে অকল অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰকে গোটেইখিনি দিছিল, কিন্তু এই গোটেইখিনি বিষয় অসমে যথেষ্টখিনি এই বাজেটৰ দ্বাৰা লাভৱান হৈছে। যোৱাবাৰ অসমে বিভিন্ন শিতানত 1,30,000 কোটি টকা লাভ কৰিছিল, মানে 23 আৰু 24 বিত্তীয় বৰ্ষত